সোণগুটিৰে ভৰিছে আঘোণৰ পথাৰ সোণগুটি চপোৱাত ব্যস্ত দাৱনীসকল হামজাৰ তালে তালে চলিছে দাৱনীৰ কাচি পথাৰত এতিয়া চহা কৃষকসকলৰ সপোন প্ৰস্ফুটিত হোৱাৰ সময় হালি জালি হালধীয়া ধাউনিবোৰে যেন এতিয়া দাৱনীৰ হাত বাউলি মাতিছে দূৰ দূৰলৈ কেৱল হালধীয়া আঘোণৰ এজাক বতাহে কোবাই গৈছে সোণগুটিবোৰক এই দৃশ্য দুধনৈৰ এতিয়া এনেদৰেই হেঁপাহৰ আঘোণৰ পথাৰত খদমদম বাঢ়িছে দাৱনীসকলৰ বাৰিষা মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টেৰে কৰা হেঁপাহৰ খেতিডৰা এতিয়া গাভৰু হৈছে সোণালী হৈছে তাকে দেখি আনন্দত কব নোৱাৰা হৈছে কৃষক দাৱনীসকল ভালে লাগিছে কি খেতি কৰিছে আইজং খেতি কৰিছো আঘোণৰ পথাৰৰ পৰা ভাহি আহিছে দাৱনীসকলৰ খিলখিল হাঁহি দাৱনীসকলৰ মুখত মাজে মাজে পৰম্পৰাগত হামজাৰ গীত ৰিবা 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 পই ৰিবা হামজাৰি কামিৰানা ৰিবা 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 পই ৰিবা হামজাৰি কামিৰানা গীতৰ তালে তালে লহপহকৈ বাঢ়ি অহা ধান চপোৱাত ব্যস্ত হৈ পৰিছে এওঁলোক কান্ধত বিৰিয়ালৈ কৃষকসকল আহিছে মেট মৰা ধানৰ মুঠিবোৰ বিৰিয়াৰে কান্ধত তুলি কঢ়িয়াই দিছে ঘৰলৈ ধান কটাৰ মাজে মাজে দাৱনীসকলে জুটি লৈছে ৰাভাসকলৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰো এতিয়া এনেদৰেই আঘোণৰ পথাৰৰ পৰা সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে চহা কৃষকসকল দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট